নমস্কাৰ আজি 24 মাৰ্চ মঙলবাৰ সন্ধিয়াৰ খবৰলৈ সকলোকে স্বাগতম জনাই এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিত পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব আজি সন্ধিয়াৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ২৬ৰ মহাৰণত বিজেপি পৰাস্ত হ'ব জয়ী হ'ব কংগ্ৰেছে বিজেপি বনাম কংগ্ৰেছ নহয় এইবাৰ যুঁজ হ'ব কংগ্ৰেছৰ মাজত বিজেপিক পৰাস্ত কৰিব ২৬ৰ ৰণত জয় হ'ব কংগ্ৰেছৰ গোটেই কংগ্ৰেছৰ মানুহ এতিয়া বিজেপিত আছে কংগ্ৰেছৰ দখলত এতিয়া বাজপেয়ী হ'ব আদৰ্শৰ মাজতে যুঁজ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শ আৰু তৰুণ গগৈৰ আদৰ্শৰ মাজত যুঁজ বিৰোধী দলে শক্তিশালীভাৱে নিৰ্বাচনৰ ৰণত নামিব অসমৰ ভিতৰতে আটাইতকৈ শক্তিশালী বিৰোধী মিত্ৰজোঁট গৰজি উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বিজেপি বনাম কংগ্ৰেছ নহয় এইবাৰ যুঁজ হ'ব কংগ্ৰেছৰ মাজত বিজেপিক পৰাস্ত কৰিব ২৬ৰ ৰণত জয় হ'ব কংগ্ৰেছৰ বিজেপি বনাম কংগ্ৰেছ নহয় জনাইছো আন এটা খবৰ ইমান দিনে জনতাই প্ৰধানমন্ত্ৰীৰ মন কী বাত শুনিলে এতিয়া জনতাৰ মন কী বাত শুনাৰ সময় আমাৰ চৰকাৰ আহিলে আঁচনি কৰ্তন নহয় ভয় ভাবুকি কেৰেপ নকৰি ভোট দিয়ক মোক এবাৰ জয়ী কৰক মই আপোনালোকৰ কথা বিধানসভালৈ লৈ যাম দিছপুৰৰ ৰাইজক উদ্দেশ্যি আহ্বান কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ পৰৱৰ্তী খবৰ অখিল গগৈ চালানী প্ৰাৰ্থী প্ৰতিজন ঠিকাদাৰৰ পৰা টকা কালেকশ্যন কৰি আছে অখিল গগৈক চালানী প্ৰাৰ্থী আখ্যা কুশল দুৱৰীৰ অখিল গগৈৰ পৰিয়াল ল'ৰা ছোৱালী কোনো শিৱসাগৰত নাথাকে শিৱসাগৰৰ কাৰণে একো চিন্তা নকৰে অখিল গগৈ ঠিকাদাৰৰ পৰা লুটি পুটি খাই আছে অখিল গগৈ কামৰ বিনিময়ত ঠিকাদাৰৰ পৰা ধন দাবী কৰে অখিল গগৈ শিৱসাগৰত কেৱল পইচা খাবলৈহে আছে অখিল গগৈ প্ৰতিজন ঠিকাদাৰৰ পৰা টকা কালেকশ্যন কৰি আছে অখিল গগৈৰ বিৰুদ্ধে মহাবিস্ফোৰণ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰী অখিল গগৈক চালানী প্ৰাৰ্থী আখ্যা কুশল দুৱৰী অখিল গগৈৰ পৰিয়াল ল'ৰা ছোৱালীৰ কোনো শিৱসাগৰত নাথাকে অখিল গগৈক চালানী প্ৰাৰ্থী আখ্যা কুশল দুৱৰীৰ জনাইছো আন এটা খবৰ টেলিকম কোম্পানীক উভতি ধৰিলে ৰাঘৱ চাদ্দাই বাছি যোৱা ডাটা কিয় ঘূৰাই নাপায় গ্ৰাহকে টেলিকম কোম্পানীক উভতি ধৰিলে ৰাঘৱ চাদ্দাই গ্ৰাহকৰ পৰা কেনেকৈ অধিক ধন সৰকাই কোম্পানীয়ে বাছি যোৱা ডাটা কিয় ঘূৰাই নাপায় গ্ৰাহকে নিশা ১২ বছৰৰ পাছত ৰাহি হোৱা ডাটা কিয় কৰা হয় কৰ্তন যদি কৰ্তনে কৰে কিয় গ্ৰাহকৰ পৰা ধন লয় টেলিকম কোম্পানীয়ে ৰাজ্যসভাত ৰাঘৱ চাদ্দাৰ যুক্তিত থৰকাচুটি হেৰুৱাইছে কোম্পানীসমূহে প্ৰতিদিনে টেলিকম কোম্পানীসমূহে ৰিচাৰ্জ প্লেনত বান্ধি দিয়ে লিমিট দৈনিক 1.5 GB 2 GB বা 3 GB ডাটা লিমিট থাকে কিন্তু দৈনিক ৰাহি হোৱাৰ ডাটাৰ 24 ঘণ্টাৰ ভিতৰত উকলি যায় ম্যাদ তেন্তে কিয় গ্ৰাহকৰ পৰা সেই ডাটাৰ ধন সংগ্ৰহ কৰে টেলিকম কোম্পানীক উভতি ধৰিলে ৰাঘৱ চাদ্দাই গ্ৰাহকৰ পৰা কেনেকৈ অধিক ধন সৰকাই কোম্পানীয়ে বাছি যোৱা ডাটা কিয় ঘূৰাই নাপায় গ্ৰাহকে নিশা ১২ বছৰৰ পাছত ৰাহি হোৱা ডাটা কিয় কৰা হয় কৰ্তন যদি কৰ্তনে কৰে কিয় গ্ৰাহকৰ পৰা ধন লয় টেলিকম কোম্পানী ৰাজ্যসভাত ৰাঘৱ চাদ্দাৰ যুক্তিত থৰকাচুটি হেৰুৱাইছে কোম্পানীসমূহে প্ৰতিদিনে টেলিকম কোম্পানীসমূহে ৰিচাৰ্জ প্লেনত বান্ধি দিয়ে লিমিট জনাইছো পৰৱৰ্তী খবৰ সম্ভৱতঃ অসমৰ ভিতৰত আটাইতকৈ ধনী প্ৰাৰ্থী বদৰুদ্দিন আজমল ১৬২ কোটি টকাৰ সম্পত্তিৰ হিচাপ দাখিল আজমলৰ বিভিন্ন শিতানত ২০০ কোটি টকাৰ বিনিয়োগ ১০০ কোটি বিনিয়োগ কৰিছে কৃষি আৰু ব্যৱসায় শিতানত ১৬৯ কোটিৰ স্থাৱৰ সম্পত্তি আছে আজমলৰ লগতে বেংকত আছে ৫২ কোটি টকা গৌৰৱ গগৈ ভালদৰে অসমীয়াই ক'ব নাজানে গতিকে আনক কৈ কি লাভ গৌৰৱ গগৈ ভালদৰে অসমীয়াই ক'ব নাজানে গতিকে আনক কৈ লাভ নাই মতা মাছ মাইকী মাছ ৰৈ বিনা লৈ বুলি কৈ গৌৰৱ গগৈ মতা মাছ মাইকী মাছ ৰৈ বিনা লৈ বুলি কয় গৌৰৱ গগৈক উদ্দেশ্যি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য জনাইছো পৰৱৰ্তী খবৰ চুমাত বাবাক ফুটি লাভ নাই মুখ্যমন্ত্ৰী অখিল গগৈ প্ৰতিদ্বন্দ্বী কুশল কুঁৱৰীক কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ প্ৰণৱ বড়োৰ দুখজনক মৃত্যুৰ দায়িত্ব কোনে ল'ব মুখ্যমন্ত্ৰী অসমৰ বহু ডেকা ল'ৰাৰ জীৱন ধ্বংসৰ মূলতে কোন দায়ী শিৱসাগৰৰ ৰাইজে সিদ্ধান্ত ল'ব যিয়ে ভাল
তেওঁকে ভোট দিব। উন্নয়নৰ বাবে বিজেপি মিত্ৰজোঁটক ভোট দিয়াৰ আহ্বান শিৱসাগৰৰ ৰাইজৰ। অখিল গগৈৰ দৰে নেতাৰ বাবে প্ৰতি বছৰে শ শ ডেকা ল'ৰাৰ জীৱন ধ্বংস হয়। চুমা বাবাক ভোট দি কোনো লাভ নহ'ব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। পৰৱৰ্তী খবৰ। হঠাৎ উফন্দি উঠিল ব্ৰহ্মপুত্ৰ, ধুমুহাত নদীৰ বুকুত আবদ্ধ ফেৰী। ৰাজ্যত ধুমুহা শিলা বৃষ্টিৰ মাজতে ভয়ংকৰ ঘটনা, হঠাৎ উফন্দি উঠিল ব্ৰহ্মপুত্ৰ। প্ৰচণ্ড ধুমুহা শিলা বৃষ্টিত নৈৰ বুকুত আবদ্ধ যাত্ৰী ভৰ্তি ফেৰী। নদীৰ বুকুত শ্বাসৰুদ্ধকৰ পৰিস্থিতি, অৰ্ধশতাধিক যাত্ৰীৰ মাজত হোৱা ধোৱা। ফেৰীত থকা মহিলা শিশুৰ মাজত কান্দোনৰ ৰোল। ফেৰীত থকা মহিলা শিশুৰ মাজত কান্দোনৰ ৰোল। ধুমুহা শিলা বৃষ্টিৰ প্ৰকোপত দিশভ্ৰষ্ট ফেৰীখন, চাৰিওফালে একো মনিব নোৱাৰা পৰিস্থিতি। দক্ষিণ শালমাৰাত এই শিহৰণকাৰী ঘটনা। দক্ষিণ শালমাৰাৰ পৰা আইৰমাৰী লৈ গৈ আছিল ফেৰীখন, কিন্তু হঠাতে তীব্ৰ গতিত আহে বৰদৈচিলা। ৰাজ্যত ধুমুহা শিলা বৃষ্টিৰ মাজতে ভয়ংকৰ ঘটনা, হঠাৎ উফন্দি উঠিল ব্ৰহ্মপুত্ৰ। জনাইছো আন এটা খবৰ। যেতিয়া এনডিএক আমাৰ প্ৰয়োজন আছিল তেতিয়া কৈছিল হম আপকে দিল মে ৰেহতে হে। যেতিয়া এনডিএক আমাৰ প্ৰয়োজন আছিল তেতিয়া কৈছিল হম আপকে দিল মে ৰেহতে হে। এতিয়া এনডিএৰ লগত মই নাই কৈছে, হম আপকে হে কন। UPPL আৰু এনডিএৰ সম্পৰ্কৰ ওপৰত মন্তব্য কৰি উৰ্খাও গৌৰা ব্ৰহ্মই। পৰৱৰ্তী খবৰ। প্ৰত্যুত বৰদলৈ পদত্যাগ, অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ। পুনৰ পদত্যাগ পত্ৰ কৰিলে বিজেপি নেতা প্ৰত্যুত বৰদলৈ। পুনৰ পদত্যাগ কৰিলে বিজেপি নেতা প্ৰত্যুত বৰদলৈ। এইবাৰ পিছে দলৰ পৰা নহয়, সাংসদ পদ এৰিলে প্ৰত্যুত বৰদলৈ। নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সাংসদ আছিল বৰদলৈ। মঙলবাৰে আনুষ্ঠানিকভাৱে অধ্যক্ষ ওম বিৰলালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি সাংসদ পদ ত্যাগ কৰে বৰদলৈ। উল্লেখ্য যে দিছপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ প্ৰত্যুত বৰদলৈ পদত্যাগৰ পাছতে নগাঁও লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন। জনাইছো আন এটা খবৰ। গুৰুতৰ বিসংগতি, নাকচ হ'ব পাৰে অশোক সিংহলৰ মনোনয়ন। ঢেকিয়াজুলিৰ বিজেপিৰ প্ৰাৰ্থী তথা মন্ত্ৰী অশোক সিংহলৰ মনোনয়ন পত্ৰত বহুকেইটা বিসংগতি। এই সন্দৰ্ভত নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰে অভিযোগ। ঢেকিয়াজুলিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বাটা চোৰাঙে দাখিল কৰা অভিযোগ পত্ৰত আঙুলিয়াই দিছে মন্ত্ৰীগৰাকীৰ মনোনয়ন পত্ৰ থকা 4টা বিসংগতি। ঢেকিয়াজুলিৰ বিজেপিৰ প্ৰাৰ্থী তথা মন্ত্ৰী অশোক সিংহলৰ মনোনয়ন পত্ৰত বহুকেইটা বিসংগতি। এই সন্দৰ্ভত নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰে অভিযোগ। ঢেকিয়াজুলিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বাটা চোৰাঙে দাখিল কৰা অভিযোগ পত্ৰত আঙুলিয়াই দিছে মন্ত্ৰীগৰাকীৰ মনোনয়ন পত্ৰত থকা 4টা বিসংগতি। মনোনয়ন পত্ৰৰ 4 নং স্থান দিয়া নাই ফটো। মনোনয়ন পত্ৰৰ 2 নং পৃষ্ঠাৰ 1 পৰা 4 লৈকে সম্পূৰ্ণকৈ কাটি থোৱা হৈছে। মনোনয়ন পত্ৰৰ 3 নং পেজ অপশ্যন আৰু এ পেৰাটো কাটি দিয়া হৈছে। মনোনয়ন পত্ৰৰ ক্ৰমিং নং 2 লিখা নাই ৰাজ্যৰ নাম। সেয়েহে এই মনোনয়ন পত্ৰ বাতিল কৰিবলৈ আবেদন জনাইছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে। জনাইছো আন এটা খবৰ। গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। আহি আছে 10 কেজিৰ LPG চিলিণ্ডাৰ। কোটি কোটি ৰন্ধন গেছৰ চিলিণ্ডাৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। দেশত অতীত হ'ব 14 কেজিৰ গেছ চিলিণ্ডাৰ। গেছৰ নাটনি দূৰ কৰিবলৈ গেছ মন্ত্ৰালয়ৰ বৃহৎ প্ৰস্তাৱ। বজাৰলৈ আহি আছে 14 কেজি ওজনৰ গেছ চিলিণ্ডাৰ। ইৰাণ ইজৰাইলৰ যুদ্ধত বিশ্বজুৰি নাটনি LPGৰ নাটনি দূৰ কৰিবলৈ চিলিণ্ডাৰৰ কেপাচিটিৰ হ্ৰাসৰ সিদ্ধান্ত। 10 কেজিৰ চিলিণ্ডাৰৰ হ'লে নাটনি দূৰ হ'ব LPGৰ। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন পালেই আহিব 10 কেজিৰ চিলিণ্ডাৰ। কোটি কোটি ৰন্ধন গেছৰ চিলিণ্ডাৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। দেশত অতীত হ'ব 14 কেজিৰ গেছ চিলিণ্ডাৰ। কোটি কোটি ৰন্ধন গেছৰ চিলিণ্ডাৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। দেশত অতীত হ'ব 14 কেজিৰ গেছ চিলিণ্ডাৰ। গেছৰ নাটনি দূৰ কৰিবলৈ গেছ মন্ত্ৰালয়ৰ বৃহৎ প্ৰস্তাৱ। মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত জুবিন গাৰ্গক অপমান, ফালি পেলালে ন্যায়ৰ দাবীৰে প্ৰদৰ্শন কৰা ফেষ্টন। মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত জুবিন গাৰ্গক অপমান, ফালি পেলালে ন্যায়ৰ দাবীৰে প্ৰদৰ্শন কৰা ফেষ্টন। সৰভোগৰ মাজেৰে আগবাঢ়িছিল বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। এই যাত্ৰাতে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তুলিছিল 4 জুবিন অনুৰাগীয়ে। জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিবলৈ এই পদক্ষেপ ছাত্ৰকেইজনৰ। ফেষ্টনত লিখি আনিছিল জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ ন্যায়ৰ দাবী সহ্য নহ'ল বিজেপি কৰ্মীৰ।
ন্যায়ৰ দাবীৰে লিখি অনা ফেষ্টন টানি আজৰি ফালি পেলালে বিজেপি কৰ্মীয়ে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত জুবিন গাৰ্গক অপমান ফালি পেলালে ন্যায়ৰ দাবীৰে প্ৰদৰ্শন কৰা ফেষ্টন